নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটোত ভিজিট কৰিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবা। ৰিয়েলিটি পাব্লিক স্কুল কোকৰাঝাৰ ফালৰ পৰা পোষ্ট ওলাইছে। লাষ্ট ডেটটো থাকিব 10 তাৰিখ 11 মাহ 2024 পৰ্যন্ত। 1 নম্বৰ পোষ্টটো হ'ল প্ৰিন্সিপাল, ফিমেলৰ পোষ্ট, মহিলাৰ পোষ্ট ওলাইছে প্ৰিন্সিপাল। পোষ্ট ওলাইছে এটা আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতা বা এক্সপিৰিয়েঞ্চটো কি লাগিব প্ৰিন্সিপাল পদটোৰ কাৰণে। আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ ফালৰ পৰা, মিনিমাম 70% মাৰ্কছৰ সৈতে, মানে BEd বা MAd পাছ কৰা হ'ব লাগিব 70% মাৰ্কছৰ সৈতে, আৰু মিনিমাম 7 বছৰ টিচিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব যিকোনো স্কুল ৰেচিডেন্সিয়েল স্কুলৰ ফালৰ পৰা, আৰু মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব প্ৰিন্সিপাল ইন CBSE চিনিয়ৰ ছেকেণ্ডেৰী এফিলিয়েট স্কুলৰ আণ্ডাৰত, আৰু মিনিমাম 7 বছৰ এক্সপিৰিয়েঞ্চ লাগিব ভাইচ প্ৰিন্সিপালৰ হিচাপে, আৰু হেভিং চাউণ্ড নলেজ অফ ডে টু ডে স্কুল অপাৰেশ্যন এণ্ড প্ৰচেছেছ, আৰু সেইবোৰ নলেজ থাকিব লাগিব। আপোনালোকৰ থাকিবই লাগিব এক্সপিৰিয়েঞ্চ। এনেই আপোনালোকক কোনেনো প্ৰিন্সিপালৰ পদটো দিব। আৰু এজ লিমিটটো 50 বছৰ পৰ্যন্ত থাকিব, আৰু পে লেভেল মানে চেলাৰীটো বা দৰমহাটো থাকিব 10 লাখ পাৰ এনামত দিয়া হ'ব। আৰু এপ্লিকেশ্যনটো কেনেকৈ এপ্লাই কৰিব, আপোনালোকে নিজৰ CV-টো আৰু এক্সপিৰিয়েঞ্চটো আপোনালোক মেইলত পঠিয়াই দিব লাগিব hrrealitypsk@gmail.com-ত। নহ'লে আপোনালোকক কণ্টেক্ট নাম্বাৰ দিয়া আছে, তাত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু লাষ্ট ডেটটো থাকিব 10 নৱেম্বৰ 2024 পৰ্যন্ত। তাৰ আগতে অনলাইনটো কৰি দিবা। ধন্যবাদ।